এওঁলোকক দেখিছেনে পুখুৰীত প্ৰকাণ্ড জালখন পেলাই পুখুৰীত টানি আছে। ইয়াৰ কাৰণ কি জানেনে? মাছত যিবিলাক ৰঙা পৰি ঘাঁ লগাৰ ব্যৱস্থা, লগতে পানীটোৰ যি মাছ থকাৰ অনুপযুক্ত, এই পানীটো চাফ কৰাৰ বাবে, লগতে মাছসমূহৰ গাত যি বিজলুৱা পদাৰ্থ, এইটো নাইকিয়া কৰাৰ উদ্দেশ্যে এওঁলোকে এই জালখন পুখুৰীত দি এনেদৰে টানি থকা দেখিছোঁ। আহক তেতিয়াহ'লে আমি চাই লওঁ। মাছবোৰক দেখিছেনে? তালমান নোহোৱাকৈ কেৱল জঁপিয়াইছে। ইয়াৰ কাৰণ কি জানেনে? জালখন যেতিয়া চপাই অনা হয় তেতিয়া মাছবোৰো এনেকৈ চাপি আহিছে, যাৰ ফলত মাছবোৰে মানে খুন্দা গোটা খাই তেওঁলোকে জঁপিয়াবলৈ ধৰিছে। এয়া তাৰেই এক মুহূৰ্ত। তোর মাছ হাতে লাতুলা রাঙা পড়া পালো তিতা খান গেল নহয় ডাঙৰ মাছ আৰু ডাঙি দিছো ডাঙলি ভাল লাগো। মাছবোৰক এনেদৰে জালেৰে উঠাই যদিহে মাছবোৰৰ যি বিজলুৱা পদাৰ্থ বা বেমাৰ হোৱাৰ যি কাৰণ, সেই কাৰণটো বহুতো কমি যায়। সেই গতিকে এনেদৰে মাছবোৰ উঠাই বিজলুৱা পদাৰ্থ এৰাই দিয়াৰ ব্যৱস্থা কৰিছে। লগতে পানীত থকাও যি বিষাক্ত বিজলুৱা পদাৰ্থ, এইটো কমি যায়। সেই গতিকে এওঁলোকে এনেদৰে এই ব্যৱস্থাটো কৰিছে। মাছবোৰ ধৰিছে, পানীটো লৰাই কেনে দিছে, ইত্যাদি কৰি এক বিকল্প ব্যৱস্থাৰে পুখুৰীটো যত্ন লোৱা দেখিবলৈ পাইছোঁহি। সম্ভৱতঃ এওঁলোকে পুখুৰীত থকা মাছ আৰু পানী চাফ চিকুণ কৰাৰ পিছত পুখুৰীটোত চূণ আৰু বিজ্ঞানসন্মতভাৱে ঔষধ আদি ব্যৱহাৰ কৰিব, যাৰ ফলত মাছসমূহৰ বেমাৰ আজাৰ দূৰ হ'ব, লগতে মাছৰ শৰীৰটো শ্ৰীবৃদ্ধি হ'ব। গতিকে এই ক্ষেত্ৰত মাছমৰীয়া বা মাছ খেতি কৰা ৰাইজক অনুৰোধ জনাইছোঁ, এওঁলোকে এক বিজ্ঞানসন্মত ভাৱে এওঁলোকে পুখুৰীটো ব্যৱহাৰ কৰি আছেহি। গতিকে এওঁলোকক আদৰ্শ হিচাপে লৈ এইদৰে পুখুৰী কৰিলে বা মাছ খেতি কৰিলে লাভৱান হ'ব বুলি ক'ব পাৰি। আৰু মাৰবা নালগে আৰু বুজিছে দেৱী, আৰু মাৰবা নালগে আৰু খালে গম পালি না।